বন্ধুসকল, আজি এই ভিডিঅ'টো আৰম্ভ কৰাৰ আগত যিসকল বন্ধু বান্ধৱীয়ে মোৰ দৰে বহিৰাজ্যৰ পৰা নিজৰ ৰাজ্যলৈ ঘূৰি আহিছে বৰ্তমান সময়ত, তেওঁলোকে এটা কথা কওকচোন বাৰু, আপোনালোকে কেনেবাকৈ অজানিতে কাৰোবাৰ পানী খোৱা পুখুৰীত বিহ ঢালিছিল নেকি? নে বাঢ়ি লোৱা ভাতৰ থালি কাঢ়ি খাইছিল? কিয় ক'ব খুজিছোঁ, আপোনালোকে আগলৈ নিশ্চয় গম পাব, বা মই কি ক'ব খুজিছোঁ আপোনালোকে গম পাব। তাৰ আগত এটি সৰু ভিডিঅ' চাই লওঁ আহক। সংগীতা বৰা হয়, মই ডিব্ৰুগড় হয়। মই আহিছোঁ হায়দৰাবাদৰ পৰা, ডিব্ৰুগড়লৈ উভতি আহিছোঁ। কিন্তু আমাৰ ঘৰৰ ওচৰৰ মানুহখিনিয়ে মোক বহুত বেয়া ব্যৱহাৰ কৰিছে। কালিৰ পৰা মোৰ হোম কোৱাৰেণ্টাইন হৈছে। তো মোক এনেকুৱাকৈ মানসিকভাৱে সিহঁতি ভাঙি পেলাইছে যে মোৰ গাত কৰোণা লাগি আহিছে। তো মোৰ মাহঁতকো এনেকুৱা ব্যৱহাৰ কৰিছে যে মোৰ কাৰণে গোটেই ঘৰৰ মানুহখিনিয়ে আজি বেয়া ব্যৱহাৰ শুনিব লগা হৈছে। আনকি আজি ঘৰৰ ওচৰৰ মানুহে মাহঁতকো মাৰিব খেদি আহিছে। মই সেই মানুহখিনিক এটা কথা কওঁ যে মানুহক সদায় উৎসাহিত কৰক, ভাঙি নিদিব, যাতে এজনী মানুহ কিবা এটা বেয়া পৰিস্থিতিৰ মুখামুখি হ'বলৈ বাধ্য হয়। আৰু সদায় মানুহক পজিটিভলি ল'ব লাগে, নেগেটিভলি নহয়। মই সেইটোৱে অনুৰোধ কৰোঁ, যাতে বাহিৰৰ পৰা যিখিনি মানুহ অসমলৈ উভতি আহিছে, আপোনালোকে অন্ততঃ সেই মানুহখিনিক বুজিব চেষ্টা কৰক। সেইটোৱে ক'বলৈ বিচাৰোঁ। নমস্কাৰ। কোৱাৰেণ্টাইনত আছোঁ। সকলোৱে মোক শত্ৰুৰ দৰে ব্যৱহাৰ কৰিছে। কিনো খাইছোঁ, কেনেকৈ আছোঁ, কোনোবাই মোক খবৰ লৈছেনে? এতিয়া মেইন কথাটো হ'ল বন্ধুসকল, আমি হয় চাগে কোনোদিনে কাৰোৰ পানী খোৱা পুখুৰীত বিহ ঢলা নাছিলোঁ। তাৰ উপৰিও কাৰোৰ মুখৰ ভাত আমি কাঢ়ি খোৱা নাছিলোঁ। বৰঞ্চ মুখৰ আগত বাঢ়ি লোৱা ভাতখিনি আমি সেই ব্যক্তিজনে যাতে আমাৰ লগত সমান শ্বেয়াৰ কৰিবলগীয়া নহয়, তাৰ বাবে আমি সেইডোখৰ জেগাৰ পৰা নিজকে আঁতৰাই ৰাখিছিলোঁ। আমি কৰ্ম সংস্থাপনৰ কাৰণে বহিৰাজ্যত গৈ কৰ্ম কৰিছিলোঁ, এইটো সঁচা। কিন্তু আমিতো কোনোদিনে কাৰো অপকাৰ কৰা নাছিলোঁ। বৰঞ্চ আমি আমাৰ নিজৰ ভগা জুপুৰিটো যি বাঁহৰ ঠেকা দি আমি ৰাখিছিলোঁ, সেই বাঁহৰ ঠেকা গুচাই আমি এটি পকা সূতা লগাই ঘৰটো অলপ চিধা কৰিবলৈ চেষ্টা কৰিছিলোঁ। ওপৰলৈ যেতিয়া আমি বিচনাত শুই চাওঁ, তেতিয়া আমাৰ ঘৰৰ উৰুষা চালেদি আমি আকাশৰ তৰা গণিব পৰা অৱস্থা আছিল। আমি সেই উৰুষা পজাটো অকণমান ভাল কৰি আমি ৰাতি অলপ শান্তিমতে শুবলৈ চেষ্টা কৰিছিলোঁ। তাৰ উপৰিও বন্ধুসকল, আমি আমাৰ বাই ভনী মা দেউতাসকলক অকণমান টকা পইচাৰ দিশৰ পৰা আমি সহায় কৰিবলৈ চেষ্টা কৰিছিলোঁ। তাত আমাৰ কিবা ভুল হৈছিল নেকি? নিশ্চয় ভুল নহৈছিল সেই কথাখিনি। যেতিয়া সমগ্ৰ বিশ্বত কৰোণা মহামাৰীয়ে ভয়ানকভাৱে ৰূপ ধাৰণ কৰিলে, সেই সময়স্থলত আমি আমাৰ নিজৰ ঘৰখনলৈ উভতি আহিবলৈ চেষ্টা কৰিছিলোঁ। সেই সময়ত অসমৰ এচাম ব্যক্তিয়ে আমাৰ ওপৰত যিদৰে অশ্লীল মন্তব্য প্ৰকাশ কৰি আমাক মানসিকভাৱে হাৰাশাস্তি কৰিছিল, সেই কথাটো আমি পাহৰি গৈছোঁ বাৰু। যেতিয়া চৰকাৰে বান্ধি দিয়া সকলো নীতি নিয়ম পালন কৰি আমি অসমলৈ ঘূৰি আহিছোঁ, তাৰ উপৰিও চৰকাৰে নিৰ্ধাৰণ কৰা নীতি নিয়মসমূহ পালি আমি নিজকে কোৱাৰেণ্টাইন চেণ্টাৰসমূহত আবদ্ধ কৰি ৰাখিছোঁ বা হোম কোৱাৰেণ্টাইন কৰি ৰাখিছোঁ, তেনেস্থলত সেই ব্যক্তিসকলে আমাক কিয় মানসিক আৰু শাৰীৰিকভাৱে নিৰ্যাতন চলাবলৈ আৰম্ভ কৰিছে? নে আমি কৰোণা লৈ আহিছোঁ বুলি তেওঁলোকে ভাবিছে মনত? ঠিক আছে বাৰু, মানিছোঁ আমি কৰোণা লৈ আহিছোঁ, কিন্তু তেওঁলোকে আমাক সেই নিৰ্যাতন চলোৱা সলনি যদি আমাক মানসিকভাৱে অলপ সবল কৰিবলৈ চেষ্টা কৰে, তাত তেওঁলোকৰ কিবা ভুল হ'ব নেকি? যেতিয়া কৰোণা মহামাৰীৰ পৰা আমি গাত লৈ আহিছোঁ, আমাৰ গাৰ পৰা সেই কৰোণা মহামাৰী কেনেকৈ আমি আঁতৰাব পাৰোঁ, কেনেকৈ সুস্থ হৈ আমি ঘৰলৈ ঘূৰি আহিব পাৰোঁ, তাৰ বিষয়ে তেওঁলোকে আমাক দিহা পৰামৰ্শ দিব লাগে, নে তেওঁলোকে আমাক বা আমাৰ পৰিয়ালৰ ওপৰত নিৰ্যাতন চলাব লাগে? এই কথাটো অকণমান আপোনালোকে অলপ ভাবি চাব। যিহেতু এই কথাটো অকলে এই বাইদেউগৰাকীৰ লগতে হোৱা নহয়, হয়তো অসমলৈ ঘূৰি অহা প্ৰায়বিলাক যুৱক যুৱতীৰ লগত এই ঘটনাটো বৰ্তমান ঘটিবলৈ ধৰিছে। গতিকে মই সেইসকল ব্যক্তিক ক'বলৈ বিচাৰিছোঁ এটা কথা, যদি আপোনালোকে আমাক কোনো দিহা পৰামৰ্শ বা উপায় উলিয়াই দিব নোৱাৰে এই মহামাৰীৰ পৰা বাচিবলৈ, বা নিজৰ পৰিয়ালটোক বচাবলৈ, বা নিজৰ পৰিয়ালটোক পোহপাল দিবলৈ আপোনালোকে কোনো এটা ৰাস্তা মুকলি কৰি দিব নোৱাৰে, তেনেস্থলত আমাক শান্তিমতে আমাৰ ভাগে জীয়াই থাকিবলৈ দিয়ক। অন্যথা আমাক গুলি কৰি হ'লেও মাৰি পেলোৱাৰ চেষ্টা কৰক, কিন্তু এনেধৰণৰ আমাক অত্যাচাৰ কৰাৰ পৰা বিৰত থাকক। আমি আজি বহু দুখ কষ্টৰে
আছোঁ সেই কথা হয়তো চাগে অসমৰ কোনো লোকে আমাক সুধিবলৈ অহা নাই। আমি কেনেকৈ আছোঁ, কেনেকৈ খাইছোঁ, কি লৈছোঁ ইত্যাদি ইত্যাদি কথাখিনি যাতে সুধিবলৈ কোনো ব্যক্তি ওচৰ চাপি অহা নাই। তেনেস্থলত আপোনালোকৰ একাংশ লোকে কি মানসিকতাৰে আমাক নিৰ্যাতন চলাবলৈ আৰম্ভ কৰিছে। এই নিৰ্যাতন চলোৱা ব্যক্তিসকলক মোৰ ফালৰ পৰা মই ক'বলৈ বিচাৰিছোঁ, আমি গাত যিটো চোলা পিন্ধি আছোঁ সেই চোলাটো বহু জেগাত ফাটিছে। কোনোমতে যোৱা টাপলি মাৰি আমি সেই চোলাটো পিন্ধি আছোঁ। সেই ফটা চোলাটো আপোনালোকে বাৰে বাৰে আঁজুৰি আৰু ফালিবলৈ চেষ্টা নকৰিব। যিহেতু আমিও এজন মানুহ, আমাৰো ধৈৰ্য আছে। সেই ধৈৰ্য এনাজৰীডাল ছিঙিবলৈ আপোনালোকে বাধ্য নকৰাব। কাৰণ মানসিক আৰু শাৰীৰিক নিৰ্যাতন চলালে এজন মানুহে কিমান দিন ধৈৰ্য ধৰি থাকিব পাৰিব তাক হয়তো আপোনালোকে নিশ্চয় গম পায়। শেষত অসমৰ সচেতন ৰাইজক মই এটা অনুৰোধ জনাইছোঁ, পৰাপক্ষত সেইসকল ব্যক্তিৰ ওপৰত আপোনালোকে অকণমান চকু ৰাখক, যাতে যিসকল ব্যক্তি বহিৰাজ্যৰ পৰা উভতি আহিছে তেওঁলোকে অন্ততঃ শান্তিমতে নিজৰ ঘৰ পৰিয়ালৰ লগত সুখৰ ভাত মুঠি খাবলৈ পায়। লগতে যিসকল বন্ধু বান্ধৱীয়ে মোৰ দৰে বহিৰাজ্যৰ পৰা উভতি আহিছে তেওঁলোকক মোৰ এটা অনুৰোধ, যদি আপোনালোকৰ মনৰ কথাসমূহ মই প্ৰকাশ কৰিবলৈ মোৰ ভিডিঅ'টোৰ জৰিয়তে পাৰিছোঁ তেনেহ'লে আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰক। শেষত অসম চৰকাৰে বান্ধি দিয়া নীতি নিয়মসমূহ পালন কৰি থাকক, ঘৰতে থাকক, সুখত থাকক। জয় অসম।